হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই চেনেল লেটছ ষ্টাডি। বন্ধুসকল, বৰ্তমান সময়ত ফেচবুক বা টুইটাৰ বা এইবিলাকত হোৱাটছআপত অতিকে বেছি ভাইৰেল হৈ থকা এটা বিশেষ বস্তু হৈছে বিভিন্ন আকাৰত নামবোৰ লিখি আপোনজনলৈ পঠিয়াই দিয়া। তো মই ভাবিছোঁ এবাৰ যে বহুতে এতিয়া জানিছে বা যিসকলে নাই জনা তেওঁলোকৰ বাবে বিশেষ ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো। আমি আগত কি কৰোঁ, বিহু বা এনেকুৱা বিশেষ অকেজনবিলাকত আমি আনে বনোৱা ফটোবিলাক শ্বেয়াৰ কৰোঁ ধুনীয়া লাগিলে বা ফৰৱাৰ্ড কৰি দিওঁ আন লগৰবিলাকলৈ। কিন্তু মই আপোনাক আজি ধুনীয়াকৈ শিকাই দিম যে আপুনি আপোনাৰ নাম ধুনীয়াকৈ বহাগ বিহুৰ বা ৰঙালী বিহুৰ শুভেচ্ছা জনাই ধুনীয়াকৈ পোষ্টাৰ বনাই আপুনি আপোনাৰ প্ৰিয়জনলৈ, আমি যেনেকৈ চিঠিত লিখি দিওঁ ইটি তোমাৰ মৰমৰ আমুক বা ইটি আপোনাৰ মৰমৰ আমুক, এনেকৈ ধুনীয়াকৈ লিখি আপুনি নিজে এবাৰ চেণ্ড কৰিব পাৰে আপোনাৰ নাম সহ, বা আপুনি যালৈ প্ৰেৰণ কৰে আপুনি তেওঁৰ নামো লিখিব পাৰে। তো বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি কাষত থকা বেল আইকনটো ক্লিক কৰি ৰাখিব, যাতে আমাৰ আপডেটসমূহ ফাৰ্ষ্ট টু ফাৰ্ষ্ট পায়। তো আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বনাব ট্ৰাই কৰিম। তো আপুনি কি কৰিব লাগিব, প্ৰথম নেটটো খুলি আপোনাৰ প্লে ষ্টৰত গৈ PIXEL অলপমান গেপ ৰাখি আকৌ কেপিটেল লেটাৰ L আকৌ স্মল লেটাৰ A স্মল লেটাৰ B পিক্সেল লেব বুলি চাৰ্চ কৰিব আৰু তাতে এটা এপ্লিকেশ্যন আহিব, বহুত আহিব। প্ৰথম আপুনি যিটো P বুলি লিখা থাকিব তাৰ চিম্বলটো আৰু তাতে অলপ নীলা কালাৰত P বুলি লিখা থাকিব, সেই এপটো ডাউনলোড কৰি লওক। ডাউনলোড কৰাৰ পিছত আপুনি অ'পেন কৰক। মই চিধা অ'পেন কৰিছোঁ, এইখিনি কৰি থাকিলে টাইমটো বেছি যাব। অ'পেন কৰাৰ পিছত এনেকৈ আহিব। অহাৰ পিছত কি হ'ব, আপোনাৰ মোবাইলটো সোঁহাতে ওপৰলৈ চাওক, তিনিটা ডট পাব, তাতে ক্লিক কৰিব। ক্লিক কৰিলে এনেকৈ আহিব। এনেকৈ অহাৰ পিছত কি কৰিব, একেবাৰে ওপৰৰ লাইনটো চাওক, ইউজ ইমেজ ফ্ৰম গেলাৰী, আপুনি তাতে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে মই যিবিলাক ডাউনলোড কৰি থৈছোঁ সেইবিলাক আহিব। মই এখন ফটো লৈ লৈছোঁ, এইখন ফটো এখন লৈছোঁ। ইয়াৰ চাইজটো আপুনি বেলেগ বেলেগ কৰিব পাৰে, H2A কৰিব পাৰে। মই H2A কৰি দিছোঁ। ছাইডৰ তলত ওলাই যাব এনেকৈ ফটোখন ক্লিক কৰিলে, আৰু তাত নহ'লে মই দেখাই আছোঁ আপোনাক। এনেকৈ লোৱাৰ পিছত কি কৰিব লাগিব, আপোনাৰ মোবাইলটো একেবাৰে তলৰ সোঁহাতৰ চুকত চাওক ৰাইট চিন এডাল ওলাই আছে, তাতে ক্লিক কৰক। ক্লিক কৰিলে এইটো এনেকৈ যিটো শ্বেপত লৈছে আপুনি সেই শ্বেপটো ৰৈ যাব। তাৰপিছত ইয়াতে নিউ টেক্সট বুলি ওলাই আছে, তাতে দুবাৰ ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত আখৰ লিখিবৰ কাৰণে ওলাই যাব। আপুনি অসমীয়া এখন কীবৰ্ড ডাউনলোড কৰি ল'ব, এখন ভাল কীবৰ্ড মই ইয়াত ডাউনলোড কৰি থৈছোঁ, গুগল ইণ্ডিক কীবৰ্ড বুলি কয়। তাতে আপুনি অসমীয়াত লিখিব পাৰে, ইংলিছত লিখিব পাৰে। আকৌ ইয়াত এনেকুৱা আমি অসমীয়া যেনেকৈ ভাত খালিনে বুলি শব্দটো লিখিলে VAT ভাত লিখোঁ, এইখন এনেকুৱা এখন কীবৰ্ড য'ত নেকি আপুনি VAT ভাত লিখিলে অসমীয়াত ওলাই যাব ভাত শব্দটো। চাব আপুনি, মই সেইখনকে ব্যৱহাৰ কৰিম। মই ইয়াতে লিখিম এতিয়া, আপুনি ইয়াতে ধুনীয়াকৈ বিহুৰ শুভেচ্ছা জনাই চিঠি লিখা আগতে আমি ইটি তোমাৰ মৰমৰ আপোনাৰ নামটো ধুনু কলিজা কি লিখি ধুনীয়াকৈ এখন বনাব পাৰিব। তো ট্ৰাই কৰি চাওঁ আহক এখন। মই প্ৰথম ইয়াত লিখি লওঁ, ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ শব্দটোকে মই লিখি চাওঁ। ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আপুনি দেখিছে মই ইংলিছত টাইপ কৰিছোঁ, ইয়াত অসমীয়াত হৈ আছে। তো ওপৰত ওলাই থকা অ'কে শব্দটো ক্লিক কৰক। ক্লিক কৰিলে এনেকৈ আহি যাব। অহাৰ পিছত আপুনি এইটো ধুনীয়াকৈ এনেকৈ বহল এনেকৈ আখৰটো ডাঙৰ কৰি ল'ব পাৰে, ওপৰত এনেকৈ ৰাখিলোঁ। তো এতিয়া আখৰ ষ্টাইলটো মই বদলাম। আপুনি কেনেকৈ বদলাব লাগিব চাওক। আপোনাৰ মোবাইলৰ তলত যে আছে, তলৰ বাওঁফালৰ পৰা 2 নম্বৰ অপশ্যনটো চাওক, A বুলি ওলাই আছে, এইটোত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এনেকৈ তলত অপশ্যন ওলাব। ইয়াত আপুনি অলপ ৰাইট হেণ্ডৰ পৰা এনেকৈ টানি আনক, দেখিব ইয়াতে AB ফ্ৰণ্ট বুলি এটা বস্তু ওলাইছে, AB ফ্ৰণ্টত ক্লিক কৰক। AB ফ্ৰণ্টত ক্লিক কৰাৰ লগে লগে আপুনি ওপৰত চাওক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ, তাৰ তলত ফ্ৰণ্ট মাই ফ্ৰণ্ট ৰিচেণ্ট এনেকৈ ওলাইছে, আপুনি মাই ফ্ৰণ্টত ক্লিক কৰক। ক্লিক কৰাৰ পিছত মই এইবোৰ ডাউনলোড কৰি থৈছোঁ, ডেছক্ৰিপশ্যনত দি দিছোঁ, আপুনি তাৰপৰা ডাউনলোড কৰি ল'ব। এইখিনি ষ্টাইল হয়। ইয়াৰে মই এটা ষ্টাইলত তলত যে আছে 16 ডিচেম্বৰ সেই ষ্টাইলটোকে ল'লোঁ। এনেকুৱা হ'ল আখৰটো। তাৰপিছত অ'কেটো তলত ওলাই থকা অ'কেটো ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা হ'ব। এতিয়া কথা হৈছে আখৰ ষ্টাইলটো কালাৰ আনিব লাগে। কি কৰিম, আপুনি ইয়াত যে AB ফ্ৰণ্ট ওলাই আছে তাৰ পৰা ঠিক এতিয়া আকৌ আপুনি বাওঁফালে যাওক, মানে বাওঁফালৰ পৰা অলপ সোঁহাতলৈ টানি দিয়ক চাৰ্টখন। ইয়াত টেক্সটিউৰ বুলি এটা বস্তু ওলাই আছে চাওক, সেই তাতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনাৰ আকৌ ইয়াত কি হৈছে, নো টেক্সটিউৰ চিলেক্ট বুলি ওলাব। তাৰপিছত তাৰ ছাইডত নীলা আখৰ এনেকৈ দেখিছে ফটো থকাৰ দৰে, তাতে আপুনি ক্লিক কৰি দিয়ক। কি ওলাই চাওক, ইয়াত এই আখৰবিলাক ওলাব। আপুনি ইয়াৰ পৰা আখৰ এটা যিকোনো এখন ফটোৰ পৰা যিকোনো আখৰ চিলেক্ট কৰিব পাৰে কালাৰটো। তো মই ইয়াতে এটা হালধীয়া এই কালাৰটোৰ পৰা চাওক, মই এনেকৈ অলপ জুম কৰি লওক, কপি কৰি লওক, তলৰ ৰাইট চিনটো ক্লিক কৰি দিয়ক, চুকত ওলাই থকা আখৰ ষ্টাইলটো চেঞ্জ হৈ গুচি গ'ল। এই আখৰ ষ্টাইলটো এতিয়া ৰাখিবৰ কাৰণে তলত ওলাই থকা ৰাইট চিনটো ক্লিক কৰি দিয়ক, লেফ্ট হেণ্ড ছাইডত ওলাই আছে। ইয়াৰ পিছত আপুনি তলৰ এইবোৰ অপশ্যন ধেৰ আছে, কিবা কিবি আপুনি চাব পাৰে আৰু যি কি নহওক মই কেইটামান দেখাই দিওঁ বাৰু অকণমান, আপুনি ঘৰত চাব। এইটো আপুনি ষ্ট্ৰক বুলি আছে, ষ্ট্ৰক শব্দটো ক্লিক কৰিলোঁ। ইয়াতে ইনেবলটো ক্লিক কৰি দিয়ক, কালাৰ আহি গ'ল। আপুনি তলৰ পৰা ওপৰলৈ চাওক, বিভিন্ন ধৰণৰ কালাৰ আছে। আপুনি আখৰটো এইটো মই ৰঙাটো চুই দিয়াৰ লগে লগে আখৰটো আপুনি আৰু ডাৰ্ক কৰিব পাৰে। এইটো মই এনেকৈ এইটো বছ, ইয়াতে এতিয়া ৰাইট চিনটো ক্লিক কৰি দিয়ক, এনেকুৱা হৈ গ'ল। তো আপুনি এনেকৈ লিখে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আপুনি এতিয়া কি কৰিব, ইয়াত কিছুমান চিম্বল আনিব লাগে। তেতিয়াহ'লে আপোনাৰ মোবাইলৰ বাওঁহাতৰ চুকলৈ চাওক যোগ চিন এডাল ওলাই আছে, এই প্লাছ চিনটোত ক্লিক কৰক।
তাৰপিছত দেখিব আপুনি তলৰ পৰা 2 নম্বৰটো চাওক মানে 1 2 3 4 5 নম্বৰটো চাওক ফ্ৰম গেলাৰীত ক্লিক কৰি দিলোঁ ফ্ৰম গেলাৰীত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে যিখিনি বস্তু ওলাই আছে সেই বস্তুখিনি আপুনি চাব পাৰে আপুনি ডাউনলোড কৰা আছে পখিলা এটা আছে মই পখিলাটোকে প্ৰথম দিওঁ এনেকৈ ওলাব আপুনি এইটো অলপ ক্ৰপ কৰি লওক ক্ৰপ কৰি লোৱাৰ পিছত তলৰ ৰাইট চিনটো ক্লিক কৰি দিয়ক বাওঁহাত সোঁহাতৰ চুকত এনেকৈ হ'ল এতিয়া ই যে গোল চিন এটা আছে ডাঙৰকৈ সেইটো চুই পেলাই এইটো আপুনি সৰু কৰিব পাৰে পখিলাটো মই এইটো জোখৰ ৰাখিলোঁ ৰাখি পখিলাটো এফালে লৈ আহোঁ ফুলপাহত পৰিবলৈ আহিছে ধৰি লওক বছ আমি এইখিনিতে ৰাখি দিলোঁ এইখিনি পখিলাটো ৰৈ গ'ল ইয়াৰ পিছত আপুনি আৰু এটা বস্তু চাব পাৰে তাতে আকৌ সেই যোগ চিনটো ক্লিক কৰি ফ্ৰম গেলাৰীলৈ যাওক ইয়াৰ পৰা আপুনি আৰু বস্তু নিব পাৰে ধৰি লওক এই নাচনী এজন আৰু বিহু এজন আমি এইটো ক্ৰপ কৰোঁ ক্ৰপ কৰি পেলাই মই লৈ যাওঁ তালৈ ইয়াতে ক্ৰপ কৰিলোঁ এনেকৈ ক্ৰপ কৰাৰ পিছত আপুনি কি কৰিব তলত সেই চুকত থকা ৰাইট চিনটো ক্লিক কৰক এনেকৈ আহি গ'ল আকৌ সেই আপোনাৰ যিটো চিম্বল আহিছে তাৰে সোঁহাতৰ তললৈ চুকত এই যে ৰঙাকৈ অকণমান ডাঙৰকৈ গ'লটো আছে বগাকৈ তাত চুই পেলাই এনেকৈ এইটো সৰু কৰি ল'ব পাৰে সৰু কৰি ল'লে আৰু এইটো দীঘলীয়া কৰিব পাৰে এনেকৈ তললৈ আনি এইটো দীঘলীয়া হ'ব এনেকৈ মই দীঘল কৰি লৈছোঁ অলপ আনি এইখিনিত ৰাখি দিলোঁ এইখিনিত ৰখাৰ পিছত এনেকৈ দিলোঁ তো আপুনি এতিয়া কি কৰিব এখন দেখিবলৈ ধুনীয়া হৈছে আপুনি কি কৰিব আপোনাৰ নামটো লিখিব লাগে আপুনি আকৌ ইয়াত এই তলত লাগাখিনিত এডেড টেক্সটোত আপুনি যাব পাৰে এইটো চুকত ওলাই আছে বাওঁহাতৰ একেবাৰে ওপৰলৈ চাওক ফটোখনৰ চুকলৈ নিউ টেক্সট তাতে দুবাৰ ক্লিক কৰিব লাগিব নিউ টেক্সট আহি গ'ল আপুনি নিউ টেক্সটটো কাটি লওক লিখি আপোনাৰ নামটো লিখক এবাৰ কিবা এটা মই লিখিছোঁ ধুনু শব্দটো লিখি দিছোঁ আপোনাক কোনোবাই ধুনু বুলি মাতে লিখি দিছোঁ বা মই লিখি দিওঁ ইয়াত মাইনা শব্দটো লিখি দিওঁ বছ আপোনাৰ নাম মাইনা যেনিবা তো এতিয়া এইটো আপুনি ক'ত এডিট কৰিব লাগিব চাওক তললৈ আনি ল'লোঁ মই অলপ ডাঙৰ কৰি লওঁ ডাঙৰ কৰি ল'ব লাগিব অলপ এনেকৈ ডাঙৰ কৰি ল'লোঁ এইখিনিতে মই ৰাখিলোঁ ৰাখি আকৌ আখৰ ষ্টাইলটো আপুনি চেঞ্জ কৰিব পাৰে কেনেকৈ চেঞ্জ কৰিব সেইটো মই কৈছোঁ যে ইয়াতে এইটো আপুনি ক্লিক কৰিলে ক্লিক কৰাৰ পিছত আপোনাৰ আহি যাব এনেকৈ এবি ফ্ৰণ্টলৈ গ'ল এবি ফ্ৰণ্টলৈ গৈ আপুনি আখৰ ষ্টাইলটো এনেকৈ সলাই ল'ব ইয়াত মই মাই ফ্ৰণ্টলৈ আহিলোঁ আকৌ আহি এটা বেলেগ দিওঁ তলতে আজাদ বুলি লিখি থওঁ ষ্টাইলটোলৈ গৈছে এবাৰ তাতে ক্লিক কৰি দিলে এইটো ওলালে ইয়াৰ পিছত আপুনি কি কৰিবলৈ আকৌ এইপিনে আহি টেক্সটিলৈ গ'ল টেক্সটিলৈ গৈ আপুনি ইয়াত অথনি কথাকো ক্লিক কৰি যাওক দুবাৰ দেখিছোঁ প্ৰচেছটো এবাৰ মই আখৰ ষ্টাইলটো অলপ বেলেগ কৰোঁ মানে মই কি দিম এই জাপিটোৰ পৰা মই আখৰ কালাৰটো জাপিটোৰ নিচিনা কৰিম এইটো এনেকৈ দি আপুনি এইটো জাপিটোলৈ আনি লওক গোটেই ফালৰ পৰা ক্ৰপ কৰি হয় এইখিনি আনি ক্লিক কৰিলে ৰাইট চিনটো আখৰটো এইটো চাওক জাপিৰ দৰে হৈ গ'ল এবাৰ এইটো এনেকৈ ডাঙৰ কৰিব পাৰে আপুনি এইখিনিত মই ৰাখি দিলোঁ আপুনি এতিয়া ইয়াক ৰোটেট কৰিব পাৰে আপুনি চাব ৰোটেট কৰা ইয়াত আছে ইয়াতে পজিশ্যন এইটো পজিশ্যন আছে ইয়াতো আপুনি চাব পাৰে পজিশ্যনটো আপুনি মিলাই ল'ব পাৰে যিয়ে নহওক আপুনি এইফালে এইটো ক্লিক কৰিলে এইফালে যাব ওপৰলৈ নিবলৈ হ'লে এইটো এনেকৈ ওপৰলৈ যাব এইফালে আনিবলগীয়া হ'লে এইফালে আহিব আৰু অলপ আনি লওঁ অলপ তললৈ আনি লওঁ এইটো এনেকৈ এইটো ৰাইট চিনটো দিলে আপুনি ক্লিক কৰিলে ইয়াৰ ৰৈ গ'ল এইটো এনেকৈ আৰু আপুনি ধুনীয়াকৈ বনাব পাৰে ডেছক্ৰিপশ্যনৰ লিংকবোৰ দি দিম তাৰপিছত আপুনি কি কৰিব ছেভ কৰিবৰ কাৰণে ফটোখনতে ছেভ কৰিব লাগে যেনিবা আপুনি ওপৰলৈ যাওক ওপৰলৈ গৈ পেলাই বাওঁহাতৰ পৰা 2 নম্বৰ অপশ্যনটো চাওক তাতে ক্লিক কৰক তাতে ছেভ এজ প্ৰজেক্ট ছেভ এজ ইমেজ আহিব ছেভ এজ ইমেজত আপুনি ক্লিক কৰক ক্লিক কৰাৰ পিছত এনেকৈ আহিব এনেকৈ হৈছে ছেভ টু গেলাৰী আপুনি গেলাৰীত ছেভ কৰিব লাগে ছেভ টু গেলাৰীত ক্লিক কৰি দিয়ক ছেভ হৈ যাব ছেভ হৈ যোৱাৰ পিছত আপুনি কি কৰিব ফটোখন এইটো চব কাটি দিয়ক কাটি আপুনি ডাইৰেক্ট গেলাৰীলৈ যাওক গেলাৰীলৈ গৈ আপুনি চাওক এতিয়া ওলাই আছে গেলাৰীটো পিক্স লেবলৈ গ'লোঁ মই ইয়াতে গেলাৰী ওলাই আছে হয় এইখন চাওক আপুনি যিখন ফটো বনাইছিলে এইখন এনেকৈ ওলাই যাব তো বন্ধুসকল এইখিনি আছিলে আপুনি বনাব পাৰে ধুনীয়াকৈ বিহুত এনেকৈ আপোনাৰ নামসহ বনাই আপুনি কি কৰিব পাৰে বুলি কৈছোঁ আপোনাৰ লগৰখিনিক চেণ্ড কৰিব পাৰে ইমানেই কেনে পালে আপুনি জনাব ধন্যবাদ